এতিয়া চিটুৱেশ্যন কণ্ট্ৰলত আছে। আপুনি চাইছে গোটেই পৰিৱেশত আমাৰ পুলিচ বলটো ডিপ্লয় কৰা হৈছে আৰু মানুহকেইটা যি ইয়াতে নৰ্মেল লাইফটো ঘূৰি আনিবৰ কাৰণে আমি চেষ্টা কৰাই আছোঁ আৰু বহুতখিনি চব দোকানখিনি চব আছে। লাষ্ট 3-4 days পৰা নৰ্মেল লাইফো আহিছে। যিখিনি আমি একশ্যন ল'ব লগা আছে, যিখিনি ইয়াতে ক্ৰাইম হৈছে তাৰ এগেইনষ্ট আমি 22 মানুহ এতিয়ালৈকে এৰেষ্ট কৰিছোঁ। 22টা মানুহ এৰেষ্ট হৈছে। আমি আইডেণ্টিফাই কৰিছোঁ বেছড অন দ্য এভিডেন্স যি আমাৰ হাতত ভিডিঅ' আছে আৰু এভিডেন্স যি আমি পাইছোঁ তাৰ ওপৰতে আমি ভিত্তি কৰি মানুহবিলাকক আইডেণ্টিফাই কৰি এৰেষ্ট কৰিছোঁ। এই ঘটনাৰ লগত বাহিৰৰ পুলিচ চক্ৰৰ ইয়াৰ থাকিব পাৰে নেকি? আমি যিখিনি এতিয়ালৈকে পাইছোঁ ইয়াৰ যিখিনি লিডাৰ আছে আৰু জনে ইনষ্টিগেট কৰিছে এইখিনি আমি আইডেণ্টিফাই কৰিছোঁ। তাৰ ওপৰত আমি বিহিত ব্যৱস্থা লৈ আছোঁ। চিৰাঙৰ যি ৰাষ্ট্ৰীয় উদ্যান হ'ল এই তাৰ বনভূমি আৰু তাৰ সমান্তৰালভাৱে গছ গছনি কাটি আছে, তাৰ বাবে আজি এই ঘটনা হ'বলৈ পাৰিলে। এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা ল'ব? এইখিনি যি ফৰেষ্ট ডিপাৰ্টমেণ্টে যিখিনি ব্যৱস্থা ল'ব লাগে ব্যৱস্থা কৰিব। যিখিনি আমাৰ এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা সহযোগ দিব লাগে আমাৰ ফালৰ পৰা দিয়া যাব। এতিয়ালৈকে আমি 22টা মানুহ এৰেষ্ট কৰিছোঁ আৰু মোৰ আপোনালোকৰ পৰা এটাই ৰিকুৱেষ্ট যিখিনি মানুহ ইন'চেণ্ট আছে, যিখিনি কিবা এইটো নাই, তেওঁলোকে নিজৰ লাইফ নৰ্মেলে চলাই থাকক, একো অসুবিধা নাই। তেনেকুৱা কিছুমান মানুহ যদি ভয় কৰি আছে, ভয় কৰা দৰকাৰ নাই। যিখিনি ইন'চেণ্ট আছে তেওঁলোকক একো অসুবিধা নাই। ইণ্টাৰনেটৰ ক্ষেত্ৰত পুনৰ এতিয়া আমি যিখিনি যেনেকুৱা আছোঁ তাৰ ওপৰত আমি যি কম্পিটেণ্ট অথৰিটি আছে তেওঁলোকক জনাই দিয়া যাব। এণ্ড দেন যিখিনি নিৰ্ণয় কম্পিটেণ্ট অথৰিটি লয় তাৰ ওপৰত একশ্যন।